নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ বিজ্ঞানৰ 100% কমন কোৱেশ্চন 2022 চনৰ কাৰণে এই কোৱেশ্চনসমূহ চালে তোমালোকে ভাল মাৰ্ক পাবা 2022 চনৰ কাৰণে কি 100% কমন হয় তোমালোকে চাই লোৱা ধাতু আৰু অধাতু চেপ্টাৰটোৰ পৰা দি আছো 37 পেজত যোৱা এটো ধাতু আৰু অধাতু এই চেপ্টাৰৰ পৰা 100% কমন কোৱেশ্চন কি দিয়া আছে 2022 চনৰ কাৰণে এখানে দিয়া আছে সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় এটো 100% কমন আহিব এই কোৱেশ্চনটো আৰু 2 নম্বৰত দিয়া আছে তলৰ বিক্ৰিয়া বিলাকৰ ৰাসায়নিক সমীকৰণ লেখা 1 নম্বৰত দিয়া আছে উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া 2 নম্বৰত দিয়া আছে পানীৰ লগত ক্যালসিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া এই দুটা কমন হয় 100% বাছি দিছো গটেখিনি দিয়া নাই আৰু এইফালে দিয়া আছে 49 পেজত দিয়া আছে এটা এই যৌগটোত থকা আয়নসমূহ কি এটো 100% কমন আৰু 2 নম্বৰত দিয়া আছে আয়নীয় যৌগৰ গলনাঙ্ক কিয় বেছি এটো 100% কমন হয় এই কোৱেশ্চন সমূহ চালে কমন পৰিব 2022 চনৰ কাৰণে কোৱেশ্চনটো আৰু এফালে 53 পেজত দিয়া আছে তলত দিয়াবোৰৰ সংজ্ঞা লিখা মৌলিক এটো 100% কমন হয় আকাৰ খনিজ মল এটো 100% আৰু 2 নম্বৰ দিয়া আছে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা এটো 100% হয় আৰু 3 নম্বৰত দিয়া আছে অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় এটো 2022 চনৰ কাৰণে কমন আৰু 55 পেজত চোৱা কোনবোৰ ধাতু সহজে ক্ষয় নহয় সংকৰ ধাতু কি এই দুটা 100% হয় 1 নম্বৰৰ কাৰণে এই দুটা আৰু 56 পেজত দিয়া আছে উভধৰ্মী অক্সাইড কাক বলে দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া এটো 2020 ত দিছিল 22 ত দিব পাৰে আৰু 8 নম্বৰত দিয়া আছে এম ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড কেনড আৰু বিদ্যুৎ বিশ্লেষক কি লব লাগিব এটো 100% কমন হয় আৰু এইফালে দিয়া আছে 10 নম্বৰত দিয়া আছে লট মামৰ ধৰা ৰদ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা এটো হয় 100% কমন আৰু 12 নম্বৰত দিয়া আছে কাৰণ দৰ্শোৱা ইয়াৰ ভিতৰত বি নম্বৰ আৰু সি নম্বৰটো 100% কমন হয় বি নম্বৰত দিয়া আছে সোডিয়াম পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় আৰু সি নম্বৰত দিয়া আছে এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় এটো 100% আৰু 14 নম্বৰত দিছে ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা এটো 100% কমন 2022 চনত এইখিনি মই যেকেটা দিছো এইকেটাৰ পৰা যদি কৰা 100% কমন পৰিব 2022 চনৰ কাৰণে তোমালোকক যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া গুড বাই